মানে ল'ৰা ছোৱালী অহা যোৱা কৰাতে অসুবিধা হয়। তাৰপৰা মানে এনেকুৱা অৱস্থা মানে মানুহ হাঁটিব নোৱাৰে, ল'ৰা ছোৱালী হাঁটিব নোৱাৰে। তাৰপিছত গৰু খোজ কাঢ়িব নোৱাৰে, মানুহ কেনেকৈ খোজ কাঢ়িব। ৰাতিও আৰু অসুবিধা হয়, মানুহ বাগৰি পৰে। এইবিলাকৰ সমস্যা। আমি চৰকাৰক অনুৰোধ কৰিছোঁ, হেমন্ত ছাৰক আৰু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ যে এই ৰাস্তাখনৰ মানে অলপমান চাই গুৰুত্ব দিয়ে যাম। নাম্বাৰ 1 ভদেগুৰি। এই গাঁৱৰ মানুহ কমচে কম এই ৰাস্তাখনৰ মানুহ 1 নম্বৰ ভদেগুৰি, বালিমাৰি, ইয়াৰ পৰা শালজুৰি গোটেই মানুহ এই ৰাস্তাতে মানে খোজকাঢ়ে। মোটামুটি 1.5 কিলোমিটাৰ হ'ব। যদি 1.5 কিলোমিটাৰ ৰাস্তা যদি আজি 5 বছৰলৈকে যদি হোৱা নাই, তেনেহ'লে যদি 100 কিলোমিটাৰ যদি ৰাস্তা হয়, তেনেহ'লে কিমান বছৰ লাগিব আপোনালোকে কওক। এইবিলাক যদি আমি শুনিছোঁ বিজেপি চৰকাৰ ভাল, ঠিক আছে ভাল, কিন্তু এই ৰাস্তা ঘাট যে একো সমস্যা দূৰ কৰা নাই, এইবিলাক কি? এইটো আমি অতি সোনকালে আমি চাকচেছ কৰিব কাৰণে আমি অনুৰোধ জনাইছোঁ আমাৰ হিমন্ত ছাৰক আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক। এই ৰাস্তাখন যেন আমাক ভাল কৰি দিয়ে আৰু কি। 1 নম্বৰ ভদেগুৰি। আপোনালোকৰ কি সমস্যা হৈ আছে? আমাৰ 5 বছৰ হ'ল এই ৰাস্তাটো 5 বছৰ হৈ যায়, তথাপি ৰাস্তাটো ক্লিয়াৰ নহয় কিয়? আমি অহা যোৱা কৰিব নোৱাৰোঁ। খেতি কৰক মানুহ, গৰু হাত খোজ কাঢ়িব নোৱাৰে, মানুহ খোজ কাঢ়িব নোৱাৰে, চাইকেল চলিব নোৱাৰে। তাৰপিছত ল'ৰা ছোৱালীবিলাক যে স্কুলত অহা যোৱা কৰে, এখেতলোকৰ অসুবিধা হৈ আছে। বাগৰি পৰি যায় ৰাস্তাত, ভৰি নষ্ট হয়। কিমান বছৰ হ'ল এইটো? আজি 5 বছৰ হৈ যায়, তথাপি ৰাস্তাটোৰ ওপৰত কোনো একশ্যন নলয়। চৰকাৰক কি অনুৰোধ? চৰকাৰে যে বিজেপি চৰকাৰ হৈ এই ৰাস্তাটো কিয় কমপ্লিট নহয়? আমি এইবিলাক কথা আমি চিন্তা কৰি আছোঁ। বিজেপি চৰকাৰটো ভাল বোলে, আজি দেখা যায় যে বিজেপি চৰকাৰ কি কৰি আছে। ৰাস্তাটো এই ভাল হৈছে না কি হৈছে হোৱা নাই, এইবিলাক একো এটা কিবা সুবিধা অসুবিধা নেদেখে বা কি নকৰে, কাম নকৰে। এইবিলাক কি পাব্লিক, আমি যে ৰাইজ আছো, আমি আছো যে আমাৰ লগত কিমান অসুবিধা আমিহে বুজি আছো। ৰাস্তাটো কিমান গাঁৱৰ মানুহ অহা যোৱা কৰে? বহুত মানুহ, কোন কোন বহুত মানুহ। 2 নম্বৰ ভদেগুৰিৰ, 1 নম্বৰ ভদেগুৰিৰ। এতিয়া কি জনাব চৰকাৰক? এতিয়া চৰকাৰে এতিয়া কি বনাব না বনাব, এই আগতে আমি শুনা পাইছো যে পিচ কৰিব বোলে। পিচ মানে এনেই এই প্ৰেছাৰ পাথৰ ফেলাই দি এনেই ৰাখিছে। আজি লোকে কমপ্লিট হোৱা নাই, কোনো খবৰ বাৰ্তাও নাই। বিভাগীয় ফালৰ পৰা কোনো খবৰ লৈছিল নাই? বিজেপি চৰকাৰ ক'ত খবৰ লৈছে? লোৱাই নাই। ল'লে কামটো চাকচেছ হ'লে হয়, কিন্তু আজি 5 বছৰ হৈ যায়, তথাপিও কামটো চাকচেছ নহয়। আপোনাৰ সন্তান জিএনএম বা এএনএম নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগ্ৰহী নেকি? দৰিদ্ৰ সীমাৰেখা তলৰ মেধাৱী ছাত্ৰীসকলৰ বাবে সুখবৰ আনিছে কোকৰাঝাৰ ছেম কলেজ অফ নাৰ্ছিঙে। 2 আৰু 3 বছৰীয়া নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে 50% ৰেহাই। এই সুবিধা লাভ কৰিবলৈ শীঘ্ৰেই যোগাযোগ কৰক 9854550697 আৰু 9854300175 নম্বৰত। যোগাযোগৰ অন্তিম তাৰিখ 5 মাৰ্চ 2022।